তো নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। যিহেতু অসমত কৰোণা মহামাৰীৰ কাৰণে আমাৰ ভাওনা বন্ধ হৈ আছে, তো সেই হেতুকে ভাবিলোঁ ভাওনা সংলাপৰ ভিডিঅ'কে আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। ভিডিঅ'সমূহো বিভিন্ন ঠাইৰ পৰা দিছে, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, গোলাঘাট বিভিন্ন ঠাইৰ পৰা ভিডিঅ'সমূহ দিছে। চাব সকলোৱে, নিশ্চয় ভালেই পাব। যদিহে চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু যদিহে ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈতো নাপাহৰিবই। তো আহক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰি পেলাওঁ। মোৰ নাম শ্ৰী অঞ্জনজ্যোতি নেওগ, মোৰ ঘৰ লখিমপুৰত। মই শকুনিৰ প্ৰতিশোধ নাটকভাগীৰ শকুনি চৰিত্ৰটিৰ এটি সংলাপ আপোনালোকৰ আগত পৰিৱেশন কৰিবলৈ ওলাইছোঁ। তাত ভুল ভ্ৰান্তি হোৱাটো স্বাভাৱিক, তাৰ বাবে আপোনালোকৰ ওচৰত আগতীয়াকৈ মই ক্ষমা বিচাৰিছোঁ। ইমান চেষ্টা কি অথলে যাব পাৰে? ইমান পাপ কি বহুমতীয়ে সহ্য কৰিব পাৰে? মোৰ আজন্ম সাধনাৰ সফলতা দূৰত। দুৰ্যোধন, তুমি ৰাজৰাজেশ্বৰ আৰু মই দিনহীন অন্নহীন। তুমি শত জীৱিত ভাতাৰ জ্যেষ্ঠ আৰু মই শত প্ৰেতাত্মাৰ কনিষ্ঠ। তোমাতে মোতে ইমান প্ৰভেদ, অথচ ইমান আপোন। তুমি মোৰ মৰমৰ ভাগিন আৰু মই তোমাৰ বুদ্ধিদাতা, স্নেহৰ মাতু। আৰু বেছি পৰ নাই, দিগন্ত পহৰি লহ লহ জিভা মেলি অগ্নি জ্বলি উঠিছে। এটি দুটি কৰি পতংগ জাপ দিছে। কাৰো সাধ্য নাই তাক নিবাৰণ কৰে, কাৰো সাধ্য নাই তাক নিৰ্বাপিত কৰে। মূৰ্খ মানৱ, তেজৰ ঢৌ উঠিছে আৰু তই সংগীতৰ ৰাগিনী তুলিছ। এফালে মৃত্যুৱে মুখ মেলি খেদি আহিছে আৰু তই সংগীতৰ সুধা ঢালিছ। ঠিক কৰিছ। আনন্দ কৰ, উৎসৱ কৰ, হস্তিনাপুৰ যায়, দুৰ্যোধন যায়, কুৰুকুল যায়। আনন্দ কর, মহোৎসৱ কর। নমস্কাৰ, মোৰ নাম শ্ৰী দীপেশ্বৰ গগৈ, ঘৰ ধেমাজি নীলহত। মই ৰুক্মিণী হৰণ, ৰুক্মবীৰৰ লৰ প্ৰচন্ন আঁতৰ শ্ৰীকৃষ্ণ ভাৱৰ এফাকি বচন গাবলৈ লৈছোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰি দিব। বিনম্ব বিলাস সৃষ্টিৰ মোৰেই অভিলাষ, সৃষ্টি স্থিতি প্ৰলয়ৰ গৰাকী ময়েই। কিন্তু এই মায়াময় সংসাৰৰ সকলো প্ৰাণীয়েই স্বাৰ্থপৰ। মায়াত আবদ্ধ হৈ কতজনে পাহৰি গৈছে হৰিৰ পূজা, পাহৰি গৈছে মানৱতাৰ জ্ঞান। দুষ্টক দমন আৰু সন্তক পালন কৰিবৰ বাবেই মই পৃথিৱীত যুগে যুগে হওঁ অৱতাৰ। আনফালে কুন্দিলৰ ৰাজকুঁৱৰী ৰুক্মিণী দেৱীয়ে মোকেই স্বামী ৰূপে পাবৰ বাবে দিনে ৰাতিয়ে সেবিছে চৰণ। তেওঁৰো মনোবাঞ্ছা মই কৰিম পূৰণ। কিন্তু ৰুক্মিণীৰ মদগৰ্বী ভাতৃ ৰুক্মবীৰে ৰুক্মিণীৰ স্বয়ম্বৰ পাতি তেওঁ বন্ধু শিশুপালক বৰবেশেৰে কৰিছে নিমন্ত্ৰণ। মদগৰ্বী ভাতৃ ৰুক্মবীৰ আৰু শিশুপালৰ গৰ্ব খৰ্ব কৰি ৰুক্মিণীক মই কৰিম হৰণ। এতিয়া যাওঁ মই নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ। যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়, যথা ধৰ্ম তথা জয়। নমস্কাৰ। নৃসিংহ মুৰাৰী নাট ভাগৰ হিৰণাক্ষৰ এটি সংলাপ আগবঢ়াইছোঁ।
কিবা যদি ভুল ভ্ৰান্তি হয় মোক ক্ষমা কৰিব। অস্থিৰ নহ'বা দাদা। অচিৰতে জননীৰ মই বহাম সন্মান। অদিতিৰ গৰ্ভজাতে অহংকাৰী স্বাৰ্থপৰ দেৱ পুৰন্দৰে আপোন হাতে ৰচিছে তাৰ মৰণৰ বেদী। স্বৰ্গ মৰ্ত্য আকাশ পাতাল ধ্বংস কৰি এক নিমিষতে ধ্বংস কৰি স্বৰ্গ মৰ্ত্য বিশাল বিশ্বক এক নতুন সৃষ্টিৰ মই মেলিম পাতনি। সেনাপতি মহাকাল, তুৰন্তে সজোৱা মোৰ বিপুল বাহিনী। প্ৰথমে স্বৰ্গ জয় কৰি তাৰ পাছত অদিতিৰ অশাল গ্ৰপক যম ৰজাৰ যমদণ্ড হাতে তুলি লৈ এফালৰ পৰা মহাকাল এফালৰ পৰা দেৱ শূন্যময় কৰিম স্বৰ্গপুৰত। দেৱ শূন্য কৰিম মই স্বৰ্গপুৰত। ধন্যবাদ। মই ভূমিধৰ বৰুৱা, মই গহপুৰ হাৱাজানৰ পৰা কৈছোঁ। মই বিপ্ৰ দামোদৰ নাটভাটিৰ সুশীলাৰ চৰিত্ৰৰ অভিনয় কৰি দেখুৱাম। ভুল হ'লে শুদ্ধ কৰি দিব যেন। নমস্কাৰ। স্বামী, আমাৰ জীৱনলৈ কাহানিও সুখ নাহিবই নেকি? এমুঠি অন্নৰ বাবে, এখনি বস্তুৰ বাবে আমি আজি কৰিছোঁ হাহাকাৰ। সন্তানৰ ক্ষুধাটোৰ মুখ দেখি চকুৰ পানীৰে গংগাজল উঠিছে উঠলি। হে ভগৱান, তোমাৰ ওচৰত আমি কি ভুল কৰিছোঁ, যাৰ বাবে তুমি দিছা আমাক ইমান দাৰুণী কষ্ট। নমস্কাৰ, মোৰ নাম শ্ৰীকৃষ্ণ দত্ত। বৰাহ পৃথিৱী উধাই নাটকভাগী বৰুণ দেৱৰ চৰিত্ৰ এফাকি বচন কৰিব ওলাইছোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব। দৈত্য মাতা দিতি আজি প্ৰতি হিংসাত উন্মাদনী দেৱতাই প্ৰতি। শুনক দেৱৰাজ, অময় দেৱতাই নকয় সংশয় নিষ্মতি দানৱৰ বাবে। প্ৰদত্ত সিংহ সৈন্য দল দমন কৰে দৰে ময়ো দমন কৰিম ইয়াত নিজ বাহুবলে। নমস্কাৰ, মই দিকু শইকীয়া। মৃগাংকতা অনুপমে এটি আপোনালোকলৈ ভিডিঅ' আগবঢ়াইছোঁ। এটি প্ৰিয় চৰিত্ৰ আপোনালোকলৈ আগবঢ়াইছোঁ। হিৰণাক্ষৰ এটি চৰিত্ৰ। ভুল হোৱাটো স্বাভাৱিক। নিজৰ এজন ভাইটি বুলি ক্ষমা কৰি দিব। ধন্যবাদ। অস্থিৰ নহ'বা দাদা। অচিৰতাই জননীৰ মই বৰহম সন্মান। অহংকাৰী স্বাৰ্থপৰ দেৱতা সমাজে আপন হাতেৰে ৰচিছে তাৰ মৰণৰ বেদী। নখ নৰ যক্ষ ৰক্ষ আকাশ পাতাল ধ্বংস কৰি এক নিমিষতে ধ্বংস কৰিম এই স্বৰ্গ মৰ্ত্য বিশাল সাম্ৰাজ্যত এক নতুন সৃষ্টিৰে মই মেলিম পাতনি। যোৱা মাগল তুৰন্তে হজমৰ দানৱ বাহিনী। প্ৰথমে স্বৰ্গত জয় কৰি তাৰ পাছত ভৰি মুহাৰি সেই অদিতিৰ ৰক্ষাক্তৰ পক্ষে যম ৰজাই যমদণ্ড হাতে তুলি লৈ দেৱ শূন্যময় কৰিম স্বৰ্গ। ধন্যবাদ। তো আজিলৈ ইমানেই। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু তোমালোক সকলোলৈকে মোৰ ফালৰ পৰা অশেষ ধন্যবাদ আৰু শুভেচ্ছা থাকিল। ভৱিষ্যত জীৱনত তোমালোক যাতে অভিনয়ৰ জগতখনত এনেদৰে আগবাঢ়ি যোৱা আৰু আমাৰ গুৰুজনাৰ অমূল্য সৃষ্টি ভাওনা সংস্কৃতিক যাতে ধৰি ৰাখা তাৰে কামনা কৰিলোঁ। আৰু শেষত মোৰ ভাল লগা চৰিত্ৰ হৈছে হিৰণাক্ষৰ এটি সংলাপ আপোনালোকৰ মাজলৈ
আগবঢ়াই ভিডিঅ'টো শেষ কৰিব লাগিব। পাছত আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে লগ পাম। তো আজিলৈ ইমানেই, ধন্যবাদ। অস্থির নহবা দাদা, অচিরতে জননীর মই উপহাম সন্মান, অহংকারী স্বার্থপর দেব পুরন্দরে আবুল আবুল হাতের রশিসে তার মরণর বেদি নাম নৰ যক্ষ ৰক্ষ আকাশ পাতাল ধ্বংস কৰি এক নিমিষতে ধ্বংস কৰি স্বৰ্গমধ্য বিশাল বিশ্ব নতুন দাদা নতুন সৃষ্টি মই মেলিম পাতনি মহাতাৰ দানৱৰ বিপুল বাহিনী প্ৰথমে স্বৰ্গ জয় কৰি তাৰ পাছত ভৰিৰে মহাৰি নদী অখাৰ দৰ্পত চন্দ্ৰদাৰ যমদন্ত হাতে লৈ দেৱপুণ্য আৰু দেৱপুণ্য কৰিম স্বৰ্গত